ক'লা দেউতাই এটা কথা হৈছে মই কৈছোঁ কি কথা হৈছে বাবা কালেগাঁৱত বোলে দাদাহঁতৰ গোটাই বাটৰ দৰ্জা ভিতৰৰ দৰ্জা গোটাই বন্ধ মানুহবিলাক ঘূৰা ঘূৰি কৰি আছে মই কৈছোঁ এতিয়া কি কৰিম বুলি কৈছোঁ মই কৈছোঁ তই আৰু কি কৰিম বুলি নহয় তই গাড়ী লওঁ আৰু পটাপট যা মই যাই আছোঁ চাইকেল লৈ আকৌ তাৰপিছতে আমাৰ মাকে ক'লা হেৰি স্কুলত যা স্কুলত চকীদাৰ আছে চকীদাৰক কয় খবৰ দিলে গাড়ী লৈ কোনোবা আহিলে সেই গাড়ীত নিজে যাব পাৰিবি এই বুলি ক'লা তাৰপৰা স্কুলৰ পৰা মাষ্টৰে গাড়ী লৈ আহিল আমাৰ পাপাৰে একেলগৰ ষ্টাফৰ মাষ্টৰে লৈ আহিল লৈ আহোঁতে মোক তেওঁলোকে মোৰ লগত এই বিহুৰ বুধবাৰ 1 তাৰিখৰ দিনা তাৰমানে আমাৰ ঘৰৰ পৰিয়াল প্ৰায় আমাৰ ঘৰত গৈছে তাৰমানে আমাৰ ছোৱালীটো গুৱাহাটী কাহিলীবাট থাকে ছোৱালী আহিল ল'ৰা আহি থকা স্কুলত ভালদৰে পাছ কৰিছে ল'ৰা আহিছে সেই ল'ৰাক খানা চানা খোৱা সন্মান কৰিম বুলি আৰু বাপাহঁতো গৈছে সৰু ল'ৰাটোও গৈছে সিও গৈছে যাই একেলগে গোটেইকেইটাই খোৱা লোৱা কৰি মান সৎকাৰ কৰি পেলাই অহা হৈছে একো নাই এই আমি ঘৰুৱা কথা একেবাৰে এতিয়া বাপাৰ ছোৱালী চোৱাৰ পৰা আদি কৰি চব মোৰ লগত আলোচনা আমি ছোৱালী চাইছোঁ হেমন্ত ক'লে ডাঙৰ ল'ৰা একো কোৱা নাই ভেজাল একো নাই এতিয়া মই ছোৱালী দেউতাকৰ লগতো কথা পতা হ'লে এই বাপাহঁতে জানে মই চুবাটোৰ নাম নাজানো এটা ওচৰতে এতিয়া মই সেইটো নাজানো বাবা সেইগিলা একো ভেজাল নাই মোৰ লগতো একো নাই বোলে দাদা আজি পইচা দি মোৰ লগত পইচা নাই বৌৰে কয় বৌৰে লগত পইচা আছে লৈ যা বোলে আৰু বৌৱাকো না বুলি নকয় এতিয়া কান্দি পেলাই বাগি পৰি আছে মানুহ ঘৰত মই আৰু কি ক'ম বাৰু মই সৰু ভাইটি মই বেপাৰ কৰি পেলাই চলি পঢ়ি ডাঙৰ দীঘল কৰা মানুহ মই আৰু কি ক'ম